UPPL long live! Long live! Long live! UPPL Zindabad! Pramod Bawa Zindabad! Wilson Hassan Zindabad! আজি বহুত ভাল লাগিছে যে আমাৰ রনিখাতা অঞ্চলৰ পশ্চিম গলাজৰ এইখন গাঁৱত বৃহৎ জনসংখ্যাত বিশেষকৈ সাঁওতাল আদিবাসী জনগোষ্ঠীৰ মানুহ ওলাই আহি তেখেতসকলে UPPL দলক ভাল পায়। তেখেতসকলে আজি প্ৰমোদ বড়োৰ নেতৃত্বক ভাল পায়। তেখেতসকলে এইখন দলক আজি আকোৱালি লৈছে আৰু এইখন দলত যোগদান কৰিছে প্ৰায় 700+ বিভিন্ন আমাৰ BPF আৰু GSP বেকগ্ৰাউণ্ডত থকা বিভিন্ন নেতৃবৰ্গৰ পৰা আৰম্ভ কৰি জনসাধাৰণে আমাৰ আজি UPPL দলত যোগদান কৰিছে আৰু বহুত ভাল লাগিছে যে তেখেতসকলে এইখন চৰকাৰ যেটো চলি আছে বৰ্তমান BTRত অসমত আমাৰ যেটো যৌথ চৰকাৰ চলি আছে কেন্দ্ৰীয়ত, তো সেইবিলাক চৰকাৰৰ কাম কাজবিলাক ভাল পাই আছে আৰু লগতে ইয়াত আমাৰ বড়োলেণ্ড অঞ্চলত আমাৰ UPPL দলে যি ধৰণে নেতৃত্ব দিছে, UPPL দলৰ মানে আমাৰ মেইন সুপ্ৰিমো বা চিফ আমাৰ প্ৰমোদ বড়ো ছাৰ যি ধৰণে নেতৃত্ব দি আছে সেইটোক ভাল পাইছে যে সকলো জাতি জনগোষ্ঠী এতিয়া মিলি কিনি থাকিব পাৰিছে। এতিয়া আগৰ নিচিনা কোনো ভেদাভেদ নাই, এটা সমন্বয়ৰ পৰিৱেশ আহিছে, শান্তিৰ পৰিৱেশ আহিছে। তেখেতসকলে আদিবাসী জনগোষ্ঠীবিলাক বিশেষকৈ শান্তিপ্ৰিয় জনগোষ্ঠী হয় আৰু তেখেতসকলে শান্তিক ভাল পায়। তো ইয়াত বহুত আমাৰ আগৰ চৰকাৰৰ টাইমত বহুত ইয়াত গণ্ডগোল হ'ল, BPF টাইমত বহুত ইয়াত মাৰা কাটা হ'ল, বোমা ফুটিলে, গুলি ফুটিলে, কিন্তু প্ৰমোদ বড়োৰ চৰকাৰ অহাৰ পিছত আমাৰ UPPL দলৰ চৰকাৰ অহাৰ পিছত ইয়াত বোমা ফুটাও বন্ধ হৈ গ'ল, গুলিও বন্ধ হৈ গ'ল। তো সেইকাৰণে ৰাইজে এতিয়া ভাল পাইছে আৰু সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ওলাই আহিছে। ঠিক একেৰাহে আমাৰ সাঁওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠী ওলাই আহিছে, সেইটো ভাল লাগিছে। মই ভাবোঁ যে তেখেতসকলৰ যেটো সমৰ্থন নিশ্চিত ৰূপে আমাৰ এইবাৰ অহা যেটো লোকসভা ইলেকশ্যন আহি আছে, অহা 7 মে তাৰিখত যেটো আমাৰ তৃতীয় পৰ্যায়ৰ যেটো লোকসভা ইলেকশ্যন হ'ব, তো 1 নং কোকৰাঝাৰ ST লোকসভা সমষ্টিৰ পৰা আমাৰ যি UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া তথা NDAৰ আমাৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহুত বিপুল ভোটত ইয়াৰ পৰা মানে তেখেতে জয়লাভ কৰিব বুলি আমি আশা কৰিছোঁ আৰু তেখেতে ইয়াৰ পৰা এটা MP হৈ ৰাইজৰ প্ৰতিনিধি হৈ দিল্লীত যাব আৰু তাতে নিশ্চিত ৰূপে আমাৰ বড়োলেণ্ডৰ কথা, আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কথা, আমি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰোঁ সকলৰ কথা ক'ব পাৰিব আৰু সকলৰ সুবিধাৰ কাৰণে তেখেতে নিশ্চয় তাতে মাতি কিনি আমাৰ যিবিলাক অধিকাৰ পাবলৈ আমি অধিকাৰ পাবলৈ সক্ষম হ'ম, সেইটো আমি আশা কৰিছোঁ। আৰু বিশেষকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যে বিভিন্ন দল সংগঠন যিবিলাকে আগত আমাৰ বিভিন্ন কাৰণত এতিয়া সেই সময়ত দৰকাৰো আছিল, তেনেকুৱা পৰিৱেশ আছিল, হাতত অস্ত্ৰ তুলি লৈছিলে, তেখেতসকলেও আজি শান্তিৰ পৰিৱেশটোক ভাল পাইছে। তেখেতসকলে চৰকাৰৰ লগত আজি চিজ ফায়াৰত হওক, ছাৰেণ্ডাৰত হওক, তেখেতসকলে অলৰেডি এটা প্ৰচেছত আগবাঢ়ি আহিছে আৰু তেখেতৰ নেতৃবৰ্গসকলেও ইয়াত যেনেকুৱা সোমেশ্বৰ মাৰ্ডী ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত আজি ইয়াত ডাঙৰ এটা যোগদান হৈ গ'ল। তেখেত নিজেও আমাৰ আকমাৰ এজন সক্ৰিয় নেতৃবৰ্গ আছিলে আৰু বিশেষকৈ এতিয়া আদিবাসী এক্স মিলিটেণ্ট যেটো কোঅৰ্ডিনেশ্যন কমিটিৰ তেখেতে প্ৰেছিডেণ্টো হয়, সভাপতিও হয়, তেখেতে আজি জইন কৰিছে আৰু তেখেতৰ নেতৃত্বত ইমান বৃহৎ এটা সংখ্যা জইন কৰিছে। এইটো সঁচাকৈ ভাল খবৰ যে সকলোৱে মেইন ষ্ট্ৰীমত আহি আছে, শান্তিক আঁকোৱালি লৈ আছে, সমন্বয়ৰ পৰিৱেশক আঁকোৱালি লৈ আছে। এতিয়া আৰু ইয়াত অশান্তিৰ পৰিৱেশ নাই, এতিয়া ধুনীয়াকৈ প্ৰগতিৰ কাম আৰম্ভ হ'ব, উন্নতিৰ কাম আৰম্ভ হ'ব। সকলো জাতি জনগোষ্ঠীক লৈ এই দলে এই চৰকাৰে কাম কৰিব, সেইটোৱে আশা থাকিল আৰু আশা থাকিব যে ৰাইজে আকৌ অহা দিনত বেছিকৈ আকৌ আমাৰ দলক আঁকোৱালি ল'ব আৰু ইয়াত UPPL নিজৰ ভেটিটো বহুত মজবুত হৈ যাব আৰু নিশ্চিত ৰূপে অহা দিনত ৰাইজক সেৱা আগবঢ়াবলৈ বহুত সবলভাৱে তেখেত সক্ষম হ'ব, এইটো আশা কৰিছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ভাল নেতৃত্ব দিয়াৰ কাৰণে এনেকুৱা এটা পৰিৱেশ পাবলৈ আমি সক্ষম হৈছোঁ। ধন্যবাদ। নাই, এতিয়া সাঁওতাল জনগোষ্ঠী ফালৰ পৰা আগত একদম স্পষ্ট কথা, আগত MP ইলেকশ্যন হ'লে তেখেতসকলে টৰ্চ লাইটৰ বাহিৰে একো চিনি নাপায়। আমাৰ নৱকুমাৰ শৰণীয়া ডাঙৰীয়া যিটো আছিল, তেখেতক ভোট প্ৰদান কৰিছিলে, কিন্তু এতিয়া আমি সুখী যে এতিয়া বৰ্তমান 2বাৰ হীৰা চৰনীয়াক ভোট দিয়াৰ পিছতো কিন্তু যে কোনো যে কাম নকৰিলে, যিখিনি প্ৰতিশ্ৰুতি দিলে কোনো প্ৰতিশ্ৰুতি তেখেতে কোনো পালন নকৰিলে, কোনো এটা আদিবাসী সাঁওতাল গাঁও তেখেতে ভিজিট কৰা নাই। এমপিৰ যিটো লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড পায় প্ৰত্যেক বছৰ, প্ৰায় 50 কোটিমান হয়তো 10 বছৰত পাইছে। সেই 50 কোটি টকাৰ 50,000 টকাও আমাৰ কোনো আদিবাসী গাঁৱত কিবা স্কিম বা আঁচনি পাইছোঁ তেনেকুৱা আমি দেখা নাই। আৰু যিটো তেখেতে এটা পৰিৱেশ সৃষ্টি কৰিছিল সেই সময়ত, সেই পৰিৱেশটো যিহেতু এতিয়া নাই, এতিয়া অশান্তিৰ পৰিৱেশো নাই, সেইকাৰণে এতিয়া আমাৰ তৃতীয় বড়ো যেটো শান্তি চুক্তি হৈ গ'ল, তাৰ জৰিয়তে শান্তিৰ পৰিৱেশ আহি গৈছে। ভূমিৰ অধিকাৰৰ কথা কৈছিল, এতিয়া আমাৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুতখিনি ভূমিৰ সমস্যা সমাধান হৈ গ'ল। প্ৰায় 1
1,20,000 পৰিয়ালে ভূমিৰ সমস্যা সমাধান হৈ গ'ল। আমাৰ চৰকাৰ এতিয়াও 1.5 বছৰ আছে, প্ৰায় 80% মানুহৰ ভূমিৰ সমস্যা সমাধান হৈ যাব। ফৰেষ্টত যিবিলাক থাকি আছে তেখেতসকলৰ সমস্যা সমাধান হৈ আছে। এতিয়া প্ৰমোদ বড়োই সহায় কৰাৰ পিছত আমাৰ আদিবাসী শান্তি চুক্তিও হৈ গ'ল। তেখেতে নিশ্চয় বহুত সহায় কৰিছে। ইয়াত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো আশীৰ্বাদ আছে, কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদ আছে, কিন্তু আজি সম্ভৱ হৈ উঠিল। তো সেইকাৰণে এতিয়া মেক্সিমাম সাঁওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ পৰা আমি ভাবোঁ, এতিয়া বিশ্বাস কৰোঁ যে 80% এবভ এতিয়া আমাৰ NDAৰ সমৰ্থিত প্ৰাৰ্থীক সমৰ্থন জনাব। আৰু বহুতখিনি এতিয়া এইবাৰ মানে অলৰেডি ওলাই আহিছে, আপোনালোকে নিজেই চাই আছে, আৰু বহুতখিনি ভোট আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰীয়ে পাব। হয়, আজি আমি UPPLত আমি যোগদান কৰা আমাৰ এটাই উদ্দেশ্য, কাৰণ আমি ইমান বছৰ আমি BPFৰ আমলত আছিলোঁ, BPF ছাপোৰ্ট কৰি আহিছোঁ, BPFৰ লগত আমি কাম কৰি আহিছোঁ। কিন্তু এই BPFৰ কাম কৰাৰ যিটো পৰিকল্পনা দেখি আমি মনত বহুত দুখ পাইছোঁ। আৰু দুখ পোৱাৰ কাৰণটো মানে এইটো হৈছে, যেতিয়া আমাৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে, আমাৰ BTCত BPF চৰকাৰ আছিল, তেতিয়াৰ পৰা আমাৰ BTCত বহুতো মানে জাতিগত সংঘৰ্ষ হৈ আহিছে। কিন্তু BPF চৰকাৰ থকা সত্ত্বেও কিন্তু এই সংঘৰ্ষৰ পৰা আমি বাচিবলৈ বা নিজৰ জীৱনটো ৰক্ষা কৰিবলৈ তেনেকুৱা সুবিধা আমি পোৱা নাছিলোঁ। গতিকে আমি এতিয়া আমাৰ অসমত BJP চৰকাৰ আহিছে, আৰু আমাৰ এইখন BTCত এতিয়া UPPL চৰকাৰ আহিছে। চৰকাৰ অহাৰ লগে লগে আমাৰ জাতিগত সংঘৰ্ষ নাইকিয়া হৈ গৈছে, আৰু এইটো চাই মনত আমি ইমান ভাল পাইছোঁ। আৰু এইটো লক্ষ্য ৰাখি মই আজি BPFৰ পৰা আমি UPPLত যোগ দিছোঁ। এতিয়া আপুনি UPPLত আহিছে, তো UPPLৰ বা ৰাজ্যৰ কাৰণে UPPL পাৰ্টিৰ হয় ৰাজ্যৰ উন্নতিৰ কাৰণে কি ধৰণৰ কাম কৰি যাম বুলি ভাবে? আমি এতিয়া UPPL দল হৈ আমাৰ BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাজ্যৰ যিমান কৰণীয় কাম আছে, আমি এইখিনি কাম আমি ৰাজ্যে মিলি আমি উন্নতিকে কাম কৰি যাম বুলি আমি আশা ৰাখিছোঁ। কোনোবাই ফৰ্চ কৰিছে না আপুনি নিজে জানি বুজি ইয়াত? নাই, তেনেকুৱা আমাক কোনোবাই ফৰ্চ কৰা নাই, মই নিজে জানি বুজি আহিছোঁ। আৰু মই এদিন এটাৰ সময়ত আমি সংগঠনৰ আমি এটা নেতৃত্ব লোৱা মানুহ আছিলোঁ। গতিকে আমি কাৰো নেতৃত্ব যোৱা মানুহ নহয়, মই যিটো নেতৃত্ব লওঁ মই নিজে নেতৃত্ব লোৱা মানুহ, সেইকাৰণে মই নিজে আহিছোঁ, কাৰো নেতৃত্ব মই অহা নাই। गोजोनथाव खौरां बाजास्पाइग्लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया 27 मार्चनिफ्राय 30 एप्रिलसिम बिहुएन ईद धमाका अफार आरो एक्सचेन्ज मेलानि गोबां खाबुफोर होगासिनो दं। दावहारु अट' एजेन्सिनिफ्राय बायगिरि बिथांमोना 7,999 राङावनो लवेस्ट डाउन पेमेन्ट होनानै बाजास्पाइग लानो हागोन। दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमाव होबाय थानाय बिहुएन ईद धमाका अफार आरो एक्सचेन्ज मेलाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों। बेफोर अफारफ्रानो जाबाय जेरै हेलमेट फ्रि, 2 लिटार पेट्रल फ्रि आरो गासैबो मडेलनि एक्सचेन्ज खाबुआ एभेलेबल जागोन। आरोबाव गुबुन मोनसे मोजां खाबुआ जादों 500 रां होग्रोनानै गोसोबादि बाइकखौ नोंथाङा आवगायना दोननो हागोन। गोबां बाथ्रा मिथिबावनो थाखाय 60000399178822018193 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन।